মহিলা কংগ্রেসের সভানেত্রী তথা পঞ্চায়েতের সভাপতি মল্লিকা কারাগরিয়ানী উপস্থিত থাকা পঞ্চায়েতের মানে সভাপতিসকল আঞ্চলিক সদস্যসকল মণ্ডল কংগ্রেসের সভাপতি NSUI যুব কংগ্রেস মহিলা কংগ্রেস সভাদল ইয়ং ব্রিগেড গঠনসকল আৰু ইয়াত উপস্থিত থকা সভাপতি ভাৰত জোড়ো যাত্ৰা অসম ধুবুৰীৰ পৰা আৰম্ভ কৰি কঠিয়ালৈকে যাব আৰু অহা 24 তাৰিখে আমাৰ নগাঁও জিলাত পদাৰ্পণ কৰিব নগাঁও জিলাৰ 24 তাৰিখে বৰদমা সমষ্টিৰ পৰা বেবিজিয়ালৈ 25 তাৰিখে বেবিজিয়াৰ পৰা মৌখুলিলৈকে আহিব মৌখুলি ভালকৈ যিটো অনিল বৰা শহীদ অনিল বৰাৰ প্ৰতিমূৰ্তি স্থলীলৈকে আহিব আৰু 26 তাৰিখে আমাৰ ৰূপহীৰ পৰা বালিকালৈকে আমি যাব লাগিব মই এতিয়া খোজকাঢ়িছো 25 মিনিটত পাই গৈছো 25 মিনিটত আৰাম চাব পৰা আৰু আমাৰ ইয়াত অলপ ব্যতিক্ৰমী ধৰণৰ হ'ব আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক সভাপতিৰ ইনচাৰ্জ জিতেন সিং তেওঁ আহিব সেক্ৰেটাৰী সাথে আহিব আৰু আলকালাব্বা আপোনালোকে জানে মহিলা বৰ্তমান আমাৰ ভাৰতৰ ভিতৰত আগ্ৰহ মহিলা হিচাপে পৰিণত হৈছে আলকালাব্বা ছ'চিয়েল মিডিয়াত পাই থাকে যিসকলে ছ'চিয়েল মিডিয়া চাই পাইছে আলকালাব্বাক মই রিকোয়েস্ট করেছিল যোৱা ৰাতি তেওঁ মেসেজ পাঠাইছে তো আহিব খাতা যেমন পদে কংগ্ৰেছৰ যিসকল বিৰোধী সভাপতিকে মনত কৰি ছবি থাকিব এমপি 3জন থাকিব আৰু বিধায়কো বেছিভাগ বিধায়ক আমাৰ আহিব মহিলা কংগ্ৰেছৰ মীৰা ঠাকুৰ থাকিব যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্ত থাকিব মহিলাসকল থাকিব গতিকে আমি মহিলাও আমাৰ খোজকাঢ়াৰ কাৰণে অলপ কিছু ৰেডি কৰিব লাগিব যিসকলে খোজকাঢ়িব পাৰে তেওঁলোকে যোগাযোগ কৰিব লাগিব যিহেতু তেওঁলোক আহিব তেওঁলোকক সংগ দিব লাগিব মহিলা লাগিব আৰু অলপ ব্যতিক্ৰমী ধৰণে আমি কৰিম বুলি ভাবিছোঁ যোৱাকালি আমাৰ দুলীয়া ব্লক কংগ্ৰেছৰ সভা আছিলে তাৰ পৰা যথেষ্ট ভাল সঁহাৰি আহিছে তাত তেওঁলোকে নিজাববীয়াকৈ চবেই 10ৰ পৰা 12,000 মানুহ ইয়াত উপস্থিত কৰাব মই আগত জেগা ভাবিছিলোঁ যে আমাৰ মাৰ্কাজৰ সন্মুখত মাদ্ৰাছা আছে মাদ্ৰাছাৰ ফিল্ড এটা তাত এটা চাইছিলোঁ কিন্তু এতিয়া কালি যিটো সঁহাৰি দেখা পালোঁ আমি আমাৰ আৰম্ভণি সভাখন আমি এই ফিল্ডতে কৰিব লাগিব কাৰণ আমাৰ যিখিনি প্ৰাইভেট গাড়ী আহিব মানে আমাৰ যিসকল দলৰ উচ্চপদস্থ বিষয়া আহিব পাৰ্টিৰ গাড়ী এই গাড়ীখিনি বোধহয় 100ৰ ওপৰত হৈ যাব সেই গাড়ী কিন্তু পাৰ্কিঙৰ ব্যৱস্থা দিব লাগিব গতিকে এই ফিল্ডৰ বাহিৰে আমাৰ বেলেগ জাগা আমাৰ নাই আৰু আমাৰ যিখিনি গাড়ী হ'ব আমাৰ মানুহখিনি ইয়াত নমাই চিধা বালিকালৈ গুচি যাব বালিকা পোৱাৰ আগতে আমাৰ হেৰি থাকিব থাকিব বনোৱা এটা কথা খেতি আছে আমাৰ এই মাইনৰিটি প্ৰেচিডেণ্ট বতালিক চৌধুৰী সাহেবৰ তেওঁলোকৰ মাটি সেই গাড়ীবিলাক তাত গুচি যাব আমাৰ মানুহখিনি ইয়াত নমাই গাড়ী তাত গুচি যাব আমি ইয়াত খোজকাঢ়ি যাম তাত যাত্ৰা আমাৰ শেষ হ'ব তাৰ পৰা গাড়ী উঠি নিজৰ ঘৰলৈ যাব তাত খোৱা আৰু পানীৰ ব্যৱস্থাও থাকিব এতিয়া আমি কেনেকৈ মানুহ গোটাম কি প্ৰকাৰে কৰিলে ভাল হ'ব কি পদ্ধতি ল'লে বেছিকৈ মানুহ আনিব পাৰি সেই বিষয়ে আপোনালোকে পৰামৰ্শ দিব আপোনালোকৰ পৰামৰ্শৰ পিছত মোৰ কথা থাকিব এতিয়া মই আপোনালোকৰ